মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে তোমালোকৰ নিয়মীয়া অধ্যয়ন কৰি গৈ আছা। আজি আমি অসমীয়া পাঠ্যপুথিৰ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠ্যৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। প্ৰশ্ন: ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হৈছে হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অহা মংগোলীয় লোকসকল। প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? উত্তৰ: প্ৰাচীন কালৰে পৰা অসম দেশখন যাদুমন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল। কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? উত্তৰ: বিভিন্ন ভাষা-ভাষী লোকৰ মাজত ঘটা ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। সকলোকে বান্ধি থোৱা এনাজৰীডাল কি? সকলোকে বান্ধি থোৱা এনাজৰীডাল হৈছে অসমীয়া ভাষা। অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? অসমৰ মংগোলীয় গোষ্ঠীৰ লোক বুলি আহোমসকলক বুজোৱা হৈছে। অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে অসমৰ প্ৰাচীন জনজাতীয় গোষ্ঠী অৰ্থাৎ কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাছা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিক বুজায়। কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল? 1836 চনৰ পৰা 1873 চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল। চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল? চাহ উদ্যোগৰ কৰ্মীসকল হৈছে চাওতাল, কুৰ্মী, মুছহৰ, মুণ্ডা, তেলেঙা, হৌ, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি জাতিৰ লোক। এওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল। পাঠটিত থকা খাদ্যবস্তুৰ এখন তালিকা প্ৰস্তুত কৰা। পাঠটিত থকা খাদ্যবস্তুসমূহ হৈছে কেক, বিস্কুট, পৰাঠা, পোলাও, কুৰ্মা, কোপ্তা, ৰুটি, বংগদেশীয় ৰসগোল্লা, লালমোহন, চিংগাৰা, লুচি পুৰি, মাদ্ৰাজী ডোছা, চাম্বাৰ আৰু ইডলি ইত্যাদি। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন। অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে। কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমীয়া জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা। উত্তৰ: কথাফাঁকিয়ে বৰ্তমানৰ অসমীয়া জাতিটো যে কোনো এক বিশেষ গোষ্ঠীৰ পৰা সৃষ্টি হোৱাৰ পৰিৱৰ্তে বিভিন্ন ভাষা গোষ্ঠীৰ কলা-সংস্কৃতিৰ ৰীতি-নীতি বা আচাৰ-অনুষ্ঠানৰ সংমিশ্ৰণতহে বৃহৎ অসমীয়া জাতি গঢ় লৈ উঠিছে তাকে বুজাব বিচাৰিছে। অৰ্থাৎ অসমীয়া জাতি বিভিন্ন জাতি-উপজাতি, জনগোষ্ঠী আদিৰ দ্বাৰা গঠিত নানাৰঙী ফুলেৰে গঠিত এডাল সুগন্ধি পুষ্পমালাস্বৰূপ। বিভিন্ন সময়ত বিভিন্ন জনজাতীয় লোকসকলৰ অসমলৈ আগমন ঘটিছিল। ত্ৰয়োদশ শতিকাত মংগোলীয় জনগোষ্ঠীৰ অসমলৈ আগমন ঘটিছিল। ইয়াৰে আগৰে পৰাই বড়ো, কছাৰী, কোচ, চুতীয়া, দেউৰী, ডিমাছা, মিচিং, তিৱা আৰু কাৰ্বি জনজাতিৰ লোকসকল অসমত আছিল। অতীত অসমৰ বাসিন্দা বুলিলে অকাদফলা, আৱৰ, মিচিমি আদি জনগোষ্ঠীও অন্তৰ্ভুক্ত হৈছিল। এই জনজাতিসকলৰ সংস্কৃতিৰ ধৰ্মই বিশেষ স্থান লাভ কৰিছিল। তদুপৰি অসমীয়া সংস্কৃতিত এই জনজাতিবোৰৰ যথেষ্ট উপাদান
আছে। মিচিং, কছাৰী, তিৱা, কাৰ্বি আদি সম্প্ৰদায়ে নিজ নিজ উপভাষা জীয়াই ৰখাৰ উপৰি অসমীয়া ভাষাকো আয়ত্ত কৰি নিজকে অসমীয়া বুলি পৰিচয় দিছিল। ব্ৰিটিছে অসমত চাহ বাগান পতাত ইয়াত কাম কৰিবলৈ বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আদিৰ পৰাও চাওতালী, মুণ্ডা, ভূমিজ, তাঁতী আদি জনগোষ্ঠীয়ে অসমীয়া মাতকথা গ্ৰহণ কৰি অসমীয়া আচাৰ নীতি সাজপাৰ গ্ৰহণ কৰি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰে। চতুৰ্থ দশকত পূৰ্ববংগৰ পৰা অহা মৈমনছিংসকলেও নিজৰ মাতৃভাষা ত্যাগ কৰি অসমীয়া জনগোষ্ঠীক লৈয়ে অসমীয়া ভাষা গ্ৰহণ কৰে। সেয়েহে এওঁলোকৰ আচাৰ নীতি কলা সংস্কৃতিৰ লগতে বহুতো জনজাতীয় শব্দসম্ভাৰো অসমীয়া ভাষাত অন্তৰ্ভুক্ত হৈ আছে। সেয়েহে লেখক আব্দুছ ছাত্তাৰদেৱে কৈছে যে অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা হৈছে। বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল। ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে? কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে পাথৰ আলমত বিচাৰ কৰা। উত্তৰ: উক্ত বক্তব্যই চাহ উদ্যোগৰ কথা উল্লেখ কৰিছে। অৰ্থাৎ ব্ৰিটিছে অসমত ব্যৱসায়িক লাভালাভৰ উদ্দেশ্যে জনসমাজৰ পৰা নিলগতহে চাহ বাগানবোৰ স্থাপন কৰিছিল আৰু চাহ বাগানৰ আশে-পাশে ইয়াত কাম কৰা বনুৱাবোৰক থাকিবলৈ আৱাসৰ সুবিধা কৰি দিছিল। এই বনুৱাবোৰৰ বাগান কলঘৰৰ মাজতে সীমাবদ্ধ আছিল। এওঁলোকৰ পৰা শিক্ষা-দীক্ষাৰ প্ৰতি কোনো ব্যৱস্থা নকৰাত এওঁলোক বহুক্ষেত্ৰত পিছপৰি ৰৈছিল, যাৰ ফলত অসমৰ জনসমাজৰ লগত মিলা-মিছাৰ সুবিধা নাপাই অসমৰ সংস্কৃতিৰ লগত খাপ খোৱাটো যথেষ্ট পলম হৈছিল। সেয়ে থলুৱা সংস্কৃতিৰ পৰা এই বনুৱা বা চাহ মজদুৰসকল আঁতৰি পৰিছিল। এটা সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি। ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই। ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে, নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা। উত্তৰ: ইয়াত লেখকে বৃহৎ অসমীয়া জাতিটোক সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। কথাফাকিয়ে বৰ্তমানৰ অসমীয়া জাতিটো যে কোনো এক বিশেষ গোষ্ঠীৰ পৰা সৃষ্টি হোৱাৰ পৰিৱৰ্তে বিভিন্ন ভাষা-গোষ্ঠীৰ কলা-সংস্কৃতিৰ ৰীতি-নীতি বা আচাৰ-অনুষ্ঠানৰ সংমিশ্ৰণতহে বৃহৎ অসমীয়া জাতি গঢ় লৈ উঠিছে, তাকেই বুজাব বিচাৰিছে। অৰ্থাৎ অসমীয়া জাতি বিভিন্ন জাতি-উপজাতি, জনগোষ্ঠী আদিৰ দ্বাৰা গঠিত নানাৰঙী ফুলেৰে গঠিত এডাল সুগন্ধি পুষ্পমালাস্বৰূপ। বিভিন্ন সময়ত বিভিন্ন জনজাতীয় লোকসকলৰ অসমলৈ আগমন ঘটিছিল। ত্ৰয়োদশ শতিকাত মংগোলীয় জনগোষ্ঠীৰ অসমলৈ আগমন ঘটিছিল। ইয়াৰে আগৰে পৰাই বড়ো, কছাৰী, কোচ, চুতীয়া, দেউৰী, ডিমাছা, মিচিং, তিৱা আৰু কাৰ্বি জনজাতিৰ লোকসকল অসমত আহিছিল। অতীত অসমৰ বাসিন্দা বুলিলে অকা-দফলা, আৱৰ, মিচিমি আদি জনগোষ্ঠীও অন্তৰ্ভুক্ত হৈছিল। এই জনজাতিসকলৰ সংস্কৃতি ধৰ্মই বিশেষ স্থান লাভ কৰিছিল। তদুপৰি অসমীয়া সংস্কৃতিত এই জনজাতিবোৰৰ যথেষ্ট উপাদান আছে। মিচিং, কছাৰী, তিৱা, কাৰ্বি আদি সম্প্ৰদায়ে নিজ নিজ উপভাষা জীয়াই ৰখাৰ উপৰি অসমীয়া ভাষাকো আয়ত্ত কৰি নিজকে অসমীয়া বুলি পৰিচয় দিছিল। ব্ৰিটিছে অসমত চাহ বাগান পতাত ইয়াত কাম কৰিবলৈ বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আদিৰ পৰাও চাওতালী, মুণ্ডা, ভূমিজ, তাঁতী আদি জনগোষ্ঠীয়ে অসমীয়া মাতকথা গ্ৰহণ কৰি অসমীয়া আচাৰ নীতি
সাজপাৰ গ্ৰহণ কৰি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংশ হৈ পৰে। চতুৰ্থ দশকত পূৰ্ববংগৰ পৰা অহা মৈমন সিংসকলেও নিজৰ মাতৃভাষা ত্যাগ কৰি অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া জাতিৰ কৌস্তুভ বৃদ্ধি কৰিছিল। অৰ্থাৎ এই সকলোবোৰ জনগোষ্ঠীক লৈয়েই অসমীয়া জাতি। সেয়ে এওঁলোকৰ আচাৰ নীতি কলা সংস্কৃতিৰ লগতে বহুতো জনজাতীয় শব্দ-সম্ভাৰৰ অসমীয়া ভাষাত অন্তৰ্ভুক্ত হৈছে। লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। উত্তৰ: বিভিন্ন সময়ত অসমলৈ অহা বাহিৰা জনগোষ্ঠীসমূহে ৰজাঘৰীয়া পৃষ্ঠপোষকতাত বা অসমীয়া মানুহৰ উদাৰতাৰ বাবেই অসমত স্থায়ীভাৱে ৰৈ গ'ল। এই বাহিৰা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্পৰ্ক ছেদ কৰি অসমীয়া ভাষা-সংস্কৃতিকে নিজৰ বুলি আঁকোৱালি ল'লে। ফলত তেওঁলোকৰ প্ৰভাৱত সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। এটা সম্প্ৰদায়ৰ ভাল ভাল আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি সহজেই আনটোৱে গ্ৰহণ কৰিলে। সেয়ে খাদ্য প্ৰণালী, ৰন্ধন প্ৰণালী, সাজপাৰ, দৈনন্দিন ব্যৱহাৰৰ আচবাব আদি সকলোতে এক আমূল পৰিৱৰ্তন ঘটিল। এই পৰিৱৰ্তন বাধ্যতামূলক বা কোনেও কাকো জোৰ কৰি জাপি দিয়া পৰিৱৰ্তন নহয়। এয়া মানুহৰ মনৰ আবেগৰ পৰা সৃষ্টি হোৱা। ফলত বিভিন্ন সংস্কৃতিৰ সংমিশ্ৰণত গঢ়ি উঠিল এক বলিষ্ঠ আৰু বৈচিত্ৰ্যময় বৃহৎ অসমীয়া সংস্কৃতি। তাৎপৰ্য ব্যাখ্যা কৰা। দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। উত্তৰ: উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আব্দুছ ছাত্তাৰৰ ৰচিত প্ৰবন্ধ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ প্ৰবন্ধৰ অন্তৰ্গত। লেখকে উক্ত কথাফাকিৰ যোগেদি জনগোষ্ঠীসমূহে কিদৰে স্বতঃস্ফূৰ্তভাৱে নিজৰ কলা-সংস্কৃতি এৰি অসমীয়া সংস্কৃতিক আঁকোৱালি লৈছিল, পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ কিদৰে অসমীয়া সমাজত পৰিছিল তাকে বুজাব বিচাৰিছে। কিয়নো পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱে মানুহৰ পুৰণিকলীয়া ধ্যান-ধাৰণাৰ আমূল পৰিৱৰ্তন সাধিলে। সাজপাৰ বা খাদ্য সামগ্ৰীৰ পৰিৱৰ্তনৰ দৰে মানুহৰ মাজত জাত-কুলৰ বিচাৰ নোহোৱা হ'ল। হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ ভাৱ সৃষ্টি হ'ল আৰু দুয়োপক্ষই বিভিন্ন উৎসৱ-পাৰ্বণত বিনা দ্বিধাই লগালগি হ'ল। আনকি মৰাশ সৎকাৰত তেওঁলোকে ভাগ লৈছিল। এয়া সকলো স্বতঃস্ফূৰ্তভাৱেই ঘটিল। কোনেও কাকো জোৰ কৰা নাছিল। লেখকে সেয়ে এই গোটেইবোৰ স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া বুলি কৈছে। এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া। উক্ত কথাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আব্দুছ ছাত্তাৰদেৱৰ ৰচিত অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। ইংৰাজসকলৰ দিনত অসমত চাহ উদ্যোগ, ৰেলগাড়ী, বিমান আদি প্ৰতিষ্ঠা হ'ল। সময়ত ইংৰাজসকল গুচি গ'ল, কিন্তু তেওঁলোকৰ সাজপাৰৰ প্ৰভাৱ চাহ উদ্যোগ, ৰেলগাড়ী, বিমান, মটৰ পৰিবহণ, হোটেল, কেক-বিস্কুট আদিৰ প্ৰচলন ৰৈ গ'ল। হিন্দু-মুছলমানৰ জাত-বিচাৰ, লুক-ঢাককৈ খোৱাৰ ব্যৱস্থা সামাজিকভাৱে আৰু হোটেল ব্যৱস্থাৰ যোগে মুকলিকৈ চলিব ধৰিলে। বিবিধ খাদ্যবস্তুৰ অবাধ প্ৰচলন হ'ল। উৎসৱ-পাৰ্বণ, বিয়া-সবাহ, জন্ম-মৃত্যু আদিত যোগদান কৰি খোৱা-লোৱাও কৰা হ'ল। এই ব্যৱস্থাবোৰ কাৰো ওপৰত কোনেও জাপি নিদিয়াকৈ আপোনা-আপুনি প্ৰচলন হ'ল। ইয়ে অসমীয়া সংস্কৃতিক এক নতুন ৰূপ দিলে। অসমীয়া জাতি-সংস্কৃতিক এনেবোৰ ব্যৱস্থাই সবল আৰু জাতিষ্কাৰ কৰি
তুলিলে। এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা। উত্তৰ: উদ্ধৃত বাক্যাংশ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আব্দুছ ছাত্তাৰৰ ৰচিত অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিৰ পৰা তুলি দিয়া হৈছে। লেখকে উক্ত বাক্যশাৰীৰ যোগেদি বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া কিদৰে বিভিন্ন জনগোষ্ঠীসমূহে অৰিহণা যোগাইছিল তাকে বুজাব বিচাৰিছে। বিভিন্ন সময়ত অসমলৈ অহা বিভিন্ন জাতি উপজাতিৰ মানুহো অসমত স্থায়ীভাৱে থাকিবলৈ ল'লে আৰু নিজৰ ভাষা সংস্কৃতি ত্যাগক অসমীয়া ভাষা সংস্কৃতিক নিজৰ ভাষা সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা সংস্কৃতিক নিজৰ কৰি ল'লে। এওঁলোক স্থায়ীভাৱে থাকিবলৈ লোৱাত সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি নীতি আচাৰ ব্যৱহাৰৰ আন এটাই গ্ৰহণ কৰিলে। খাদ্য প্ৰণালী বা ৰন্ধন প্ৰণালী সলনি হ'ল। নতুন সাজপাৰ বা গহনা গাঁথৰি অসমীয়া সমাজত প্ৰচলন ঘটিল। অৰ্থাৎ বাহিৰৰ জনগোষ্ঠীৰ বহু সম্পদ অসমীয়াত অন্তৰ্ভুক্ত হ'ল। অসমীয়া বহু কথা তেওঁলোকে নিজৰ কৰি ল'লে। অৱশ্যে কোনোৱে কাকো জাপি দিয়া নাছিল। লেখকে সেয়ে এই সাংস্কৃতিক আৰু ভাষিক আদান প্ৰদানক দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা বুলি মন্তব্য কৰিছে। ভাষা বিষয়ক সন্ধি ভাঙা সংস্কৃতি সম যোগ কৃতি জলাঞ্জলি জল যোগ অঞ্জলি ভৌগোলিক ভূগোল যোগ ইক। প্ৰ-উপসৰ্গ লগাই তিনিটা শব্দ গঠন কৰা। উত্তৰ: প্ৰব্ৰজন, প্ৰৱেশ, প্ৰচেষ্টা, প্ৰথম ইত্যাদি। বাক্য ৰচনা কৰা। ভাষা সংস্কৃতি। অসমৰ ভাষা সংস্কৃতি বৈচিত্ৰ্যপূৰ্ণ। পূজা পাৰ্বণ। বেপাৰ বাণিজ্যৰ উপৰি পূজা পাৰ্বণৰ বাবেও বহুতো লোক অসমলৈ আহিছিল। বেপাৰ বাণিজ্যৰ কাৰণে বহুতো পাঞ্জাবী, শিখ, মাৰোৱাৰী আদি অসমলৈ আহিল। সহজ সৰল। বিভিন্ন কাৰণত অসমলৈ আহি নিগাজীকৈ বহা লোকসকলৰ সহজ সৰল কছাৰী, চুতীয়া, কোচ, বড়ো আদিয়ে নিৰ্বিবাদে গ্ৰহণ কৰিলে। দিয়া লোৱা। বিভিন্ন জাতি উপজাতিৰ সংস্কৃতি দিয়া লোৱাৰ মাজেৰে গঢ় লৈ উঠিল। এৰা ধৰা। বিভিন্ন জাতি উপজাতিৰ সংস্কৃতিৰ লগতে পূজা পাৰ্বণ সাজ সজ্জাও এৰা ধৰাৰ মাজেৰে গঢ় লৈ উঠিল। অতিৰিক্ত প্ৰশ্ন উত্তৰ। মংগোলীয়সকল অহাৰ পূৰ্বে অসমত কোন কোন জনগোষ্ঠীয়ে বাস কৰিছিল? মংগোলীয়সকল অহাৰ পূৰ্বে অসমত কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাছা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি, অকা, দফলা, আবৰ, মিচিমি আদি জনগোষ্ঠীৰ লোকে বাস কৰিছিল। এসময়ত অসমৰ থলুৱা জনজাতিৰ লোকৰ মাজত মহবলি, নৰবলি আদিৰ প্ৰচলন থকাৰ কাৰণ কি আছিল? এসময়ত অসমৰ থলুৱা জনজাতিৰ লোকৰ মাজত ধৰ্মই বিশেষ স্থান লৈছিল। এই ধৰ্মীয় প্ৰভাৱৰ বাবে জনজাতিৰ লোকৰ মাজতে বলি বিধান, আনকি মহবলি, নৰবলি আদিৰ প্ৰচলন আছিল। অসমৰ স্বাধীনতাৰ সূৰ্য কেতিয়া মাৰ গৈছিল? ইয়াণ্ডাবু সন্ধিৰ পিছত যেতিয়া ব্ৰিটিছসকলে অসমলৈ আহিছিল তেতিয়াই অসমৰ স্বাধীনতাৰ সূৰ্য মাৰ গৈছিল। বৰ্তমানৰ বাংলাদেশ পূৰ্বে কি আছিল? বৰ্তমানৰ বাংলাদেশ পূৰ্বে পূব পাকিস্তান আছিল। অসমীয়া সমাজত স্বতঃপ্ৰণোদিতভাৱে ঘটা প্ৰক্ৰিয়াবোৰ কি? অসমীয়া সমাজত স্বতঃপ্ৰণোদিতভাৱে ঘটা প্ৰক্ৰিয়াবোৰ অসমীয়া সমাজত স্বতঃপ্ৰণোদিত জাতকুলৰ বিচাৰ হেৰাই চোৱাৰ অন্ত পেলাই সকলো অসমীয়াই একেলগে বহি খোৱা, হিন্দু মুছলমান সকলোৱে বিয়া বাৰুত যোগ দিয়া, মৰা জীয়াৰ খবৰ কৰা,
সৎকাৰত ভাগ লোৱা, উৎসৱ পাৰ্বণত যোগদান কৰা আদি স্বতঃপ্ৰণোদিতভাৱে ঘটা প্ৰক্ৰিয়া। প্ৰবন্ধকাৰ আব্দুছ ছাত্তাৰৰ ৰচিত কেইখনমান গ্ৰন্থৰ নাম লিখা। কৃষ্ণকান্ত সন্দিকৈ, প্ৰসংগ কোষ, সংমিশ্ৰণত অসমীয়া সংস্কৃতি, দৃষ্টি আৰু সৃষ্টি, উদ্ধৃত সহচৰ ইত্যাদি। ভাৰতৰ বাহিৰৰ কোনখন দেশলৈ ছাত্তাৰ ডাঙৰীয়া শিক্ষক হিচাপে গৈছিল? ভাৰতৰ বাহিৰৰ দেশ আফগানিস্তানলৈ ছাত্তাৰ ডাঙৰীয়া শিক্ষক হিচাপে গৈছিল। তলত দিয়া শব্দবোৰেৰে বাক্য ৰচনা কৰা। বাৰেবৰণীয়া। বিভিন্ন জাতি উপজাতিৰ সংমিশ্ৰণে অসমীয়া সংস্কৃতিক বাৰেবৰণীয়া ৰূপ দিছে। জাতি-গোষ্ঠী। সকলো জাতি-গোষ্ঠীৰ সমিলমিলৰ মাজতে অসমীয়া জাতিৰ বৈশিষ্ট্য। আচাৰ-ব্যৱহাৰ। অসমৰ সকলো জাতি-উপজাতিৰে কিছুমান নিজা আচাৰ-ব্যৱহাৰ আছে। জাতকুল। জাতি-উপজাতিৰ সাংস্কৃতিক সংমিশ্ৰণৰ ফলত ক্ৰমে জাতকুলৰ বিচাৰ হেৰাই যাবলৈ ধৰিলে। এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ ইয়াতে শেষ হৈছে। ভিডিঅ'টোৰ পৰা তোমালোকে যদি অকণমান হ'লেও উপকৃত হৈছা তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যাতে আগলৈকেও মই তোমালোকৰ কাৰণে ভিডিঅ' বনাব পাৰোঁ। ধন্যবাদ।